চূড়ান্ত পৰ্যায়ত আহি এনেদৰে পৰিৱেশন কৰিব যে পাইছোঁ সেইটোৱে বহুত কিন্তু বাহিৰত আমাক গালি পাৰি থকা শুনিছিলোঁ আপুনি নাই খেলি মেলি হৈছে বুলি নহয় মানে আচলতে স্ক্ৰিপ্টটোৰ মতে ফকৰা যোজনা এফাকিও আছিলে মই খুব ধুনীয়াকৈ তৈয়াৰ কৰি আহিছিলোঁ মানে আজি গাই দিয়ক সেই সুবিধাকণ দিছোঁ যিহেতু নম্বৰ নাই গোৱাত কি আপত্তি আছে এই কচু খালে খজুৱাই শাহু হ'লে নচুৱাই এই ননদ হ'লে খুটিতাল বাই এনেকুৱা ডেকালৈ যামে মই চেনাইটি এই ননদ শাহু কোনোৱে নাই হেৰালিটি কাই নাহাঁহিবি মিচিকাই যৌৱন গ'লে পাবলৈ নাই মানে মই বৰ ধুনীয়াকৈ মানে আজি মিলাই আহিছিলোঁ গম পাওঁ মানে শেষত এনেও ফকৰা যোজনা এফাকি গাবলৈ দিয়েই আজি সেইটো মানে স্ক্ৰিপ্টটো তেনেকৈ দি আহি আছে মই মানে খুব ধুনীয়াকৈ মিলাই আহিছিলোঁ গাম বুলি তাৰপৰা দাদাহঁতে পাহৰি থাকিলে মানে ফকৰা যোজনা ফাঁকি দিবলৈ খৰনাম ফাঁকি দি দিলে তেতিয়া মই মানে অকণমান কনফিউজ হৈ গ'লোঁ খৰনামৰ পিছত চাগে আকৌ ফকৰা যোজনা দি দিব নেকি আকৌ সিটো বজাব নেকি মানে বৰ বেয়া লাগিছিলে মই গাবলৈ খুব মানে ঘৰতে একদম পূৰা প্ৰেক্টিছ কৰি আহিছিলোঁ গাম বুলি একো নাই আমি শুনিব পাই অত্যন্ত সুখী